ক'ত উঠিছ ঐ? কি বিচাৰি ফুৰিছে জানো তাইহে জানে। চা। গুড মৰ্ণিং সকলোকে কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আলু মটৰ এয়া গুচাই লৈছোঁ আৰু এইফালে এয়া শুকান ৰুটি বনাই হটকেছত থৈ দিছোঁ। এয়া ৰাতিপুৱা আহাৰ। আজি গণৰাজ্য দিৱস, সকলোকে আজি গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইফালে এতিয়া গ্ৰীণ মটৰখিনি বনাই লৈছোঁ আৰু এইফালে বনাই আছোঁ গাখীৰ চাহ। আৰু ৰাতিপুৱা চাহকাপ এনেকৈ খাই লওঁ এতিয়া, মানে এতিয়া 10টা বাজি গ'লেই। খাই লওঁ এতিয়া। মানে আকৌ পাকঘৰতে আৰু এইবাৰ আকৌ দুপৰীয়া সাজৰ কাৰণে পালেং আৰু বিলাহী কাটি লৈছোঁ। এইখিনি এতিয়া চব কাটি মেলি ৰেডিকৈ লৈছোঁ। আৰু এতিয়া এইফালে লাই শাক আলু কাটি থৈছোঁ। এয়া সকলোখিনি ৰেডি কৰি থৈছোঁ। আৰু আমাৰ ৰিয়ান মাইনা দেউতাকৰ সৈতে চুলি কাটিবলৈ গ'ল। এয়া মাছ আনিম বুলি কৈছে। এয়া সকলো কাটি মেলি থৈ দিছোঁ, কিন্তু আহি পোৱাহিয়ে নাই। আৰু এইফালে এয়া ভাতটো তুলি থৈছোঁ, হুঁচেল দিব এতিয়া। আজি 26 জানুৱাৰী, দুয়োটাই স্কুল যোৱা নাই, ঘৰতে আছে। চব ঠিক কৰি লৈছোঁ। এয়া এতিয়া চব ঘৰতে আছে আজি, সেইকাৰণে লাহে ধীৰে কামবোৰ হৈ আছে। ভাত বনোৱাও দেৰি তাতে আজি। মাছ আনি পোৱাহিয়ে নাই, তাৰ আগতে এতিয়া তৰকাৰীখিনি বনোৱাৰ আগতে এইখিনি বনাই লওঁ আৰু এইখিনি পিছত বনাম। এয়া কেৰাহীটো লেতেৰা নহয়, কালাৰটোহে এনেকুৱা হৈ গৈছে। আহিলেগে চুলি কাটি, কেলৈ ইমান দেৰি হ'ল? আৰু আমাৰ ৰিয়ান মাইনা চুলি কাটি আহিলেগে। আৰু এইফালে লৈ আনিছে এয়া ধনিয়া, এয়া কি আলু, মছলি আনিলা এয়া। আৰু এইফালে মাছ এয়া আনিছে। এয়া বহুত দেৰি হ'ল। ৰান্ধি মেলি চব হৈ গ'ল। এতিয়া ৰ'দত বহি বগৰী খাই লৈছোঁ। বগৰীখিনি আচাৰ কৰিবৰ কাৰণে এয়া ৰ'দত দি থৈছোঁ। ৰ'দত বহি এতিয়া বগৰী খাই আছোঁ। টেঙা এয়া পকা কেঁচা মিক্স আছে দুইটা। খালে খোৱা? খাওঁ, মামা খাই আছে। এইফালে চাওকচোন, মুৰ্গীৰ উৎপাত দেখিছে আমাৰ ঘৰৰ। এয়া মুৰ্গীৰ উৎপাত। ক'ত উঠিছ ঐ? কি বিচাৰি ফুৰিছে জানো তাইহে জানে। চা। মুৰ্গীৰ উৎপাত, কি বিচাৰি ফুৰিছে। এইজনী বদমাছ মুৰ্গীজনী আমাৰ ঘৰৰ। আৰু এইফালে ৰ'দ দি থৈছোঁ। এয়া এইফালে দেউতাক ৰখীয়া দি থৈছোঁ। বগৰী আমাৰ মুৰ্গীয়ে আহি খুটি দিয়ে। এইফালে দেউতা বহি আছে। আৰু ৰিয়ান মাইনাকো গা ধুৱাবলৈ আছে। ব'ল আকৌ গা ধুই লোৱাংগে। হা গা ধুই লৈ আহি ক্ৰিকেট খেলিব নালাগে এতিয়া হা। এইফালে আমাৰ এতিয়া খানা হৈ গ'ল। এয়া মাছৰ জোল, বিলাহী মাছ, পালেং, এইফালে ভাত আৰু এইফালে এয়া লাই শাক আলু ভাজি, পেটু ভাজি। এয়া এতিয়া খাই লওঁ ভাতটো। সিহঁতকেইটাই ভাত খাই লৈছে এতিয়া। ৰিয়াই যিহেতু মাছ চাছ একোৱেই নাখায়, তাইক ডিম এটা আমলেট কৰি দিছোঁ। ভাজি, এইফালে বেঙেনা পিটিকা আৰু মাছ। ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ চাই থকাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।